নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মানে বহাগৰ একদম শেষৰ বিহু, আৰু এই শেষৰ বিহুটো হ'ল চেৰা বিহু। আৰু এই চেৰা বিহুৰ দিনা মানে গাঁৱে ভূঞে এটা উৎসৱ উদযাপন কৰা হয়, আৰু সেই উৎসৱটো হ'ল পাউৰা তোলা উৎসৱ। পাউৰা তোলা উৎসৱত মানে বহুত কিবা এনে কৰা হয়, আৰু আপোনালোকক আজি দেখুৱাম। ময়ো দেখা নাছিলোঁ, ময়ো চাম, তো বলক মোৰ লগত। কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নতি। মোৰ মানে আহি পাতি দেৰি হ'ল, মই আহিছিলোঁ চাইকেলিতো, সেইবাবে অলপ দেৰি হ'ল। আৰু এই বাদেল এতিয়া বৰ্তমান দাউৰি আছে, আৰু এই বাদেলৰ নাম বোলে কামাখ্যা। এই বাদেল বহুত ওখ হয়, সুদা ৰুমাল বান্ধি দিছে, আৰু এই বাদেল এতিয়া ওপৰত উঠাব। তো আপোনালোকে আগলৈকে চাই থাকক, বিৰাট ভাল লাগিব মানে। আৰু সেইভাগে চাওক, বাদেলক ধৰি মানুহবিলাকে দাউৰি আছে অহাৰ পৰা সহায়, মানে এইটোৱে নিয়ম, বাদেলক ধৰি দাউৰি থাকিব লাগিব। আৰু সেইভাগে আছে এডাল বাঁহ, ইডালো মানে নোৱাব অলপ পিছত। ইডালৰ নাম বোলে গোসানী। ইডাল চাউৰা হয় না, সিডাল চাউৰা হয়, জোখফ আগতে, মানে ইডাল বান্ধি মাত্ৰ জোখফ। বেলেগ বেলেগৰ থাকে, বেলেগ বেলেগ গোহাঁইঘৰৰ বেলেগ বেলেগ থাকে। ইডালেৰে গোসানী, আৰু ইডাল হ'ল কামাখ্যা। ইডালতে বান্ধি দিব খুঁটাৰ এতিয়া। ইডাল দীঘলা হয় না, সিডাল দীঘলা হয়, এতিয়া জোখফ। জুখি মাত্ৰ যেতিয়া যেতি হ'ব, এতিয়া বান্ধি লাগিব। এতিয়া এই ইমান মানুহ চাওক, কিমান মানুহ ধৰি আছে এডাল বাঁহ। আৰু ইডাল বাঁহ বহুত দীঘল হয়, বহুত পৰিমাণে দীঘল। আৰু চাওক, সেই বাঁহডাল মানে কিমান মানুহ ধৰছি একডাল বাঁহত, কিমান দীঘল বাঁহডাল মানে। আৰু সেই বাঁহডাল, এই যে জেব্ৰা কালাৰৰ এটা খুঁটাটো আছে বগা কলা, এই মানুহটো উঠি আছে, আৰু সেই বাঁহডালত বান্ধি দিব। বাঁহডাল আগৰ পৰা গুৰিলৈকে চাওক, কিমান মানে সেই চাউৰা বাঁহডাল। আৰু কহাই কি চুলি বান্ধা আছে, মানে এইবিলাক ভগৱানৰ কাৰণে আৰু চব। আৰু ইডালৰ নাম বোলে কামাখ্যা, মই আগতেও কৈছোঁ। আৰু চাওক কিমান ওখ হ'ব, ইডালে যেতিয়া না সিডালে যেতিয়া, এইবাৰ মানে ঠিক নাই। আৰু সহায়ডাল গোসানী, আৰু ইডাল হ'ল কামাখ্যা। গাঁৱত যিবিলাকৰ হৈ মানে এইবিলাক গমেই পায়। চাওক কিমান চাউৰা হৈ আছে, আৰু এতিয়া কোনে জিতিল চাব লাগে। এতিয়া মানে তাহোন ফূৰ্তিতে নাচি আছে, কাৰণ বাঁহডাল তাহাৰ চাউৰা হৈছে। তো তাহোন জিতি আছে বৰ্তমান, কিন্তু বাঁহডাল যদি আৰু ভালকৈ বান্ধে, কাৰডাল দীঘলা হয়, পিছতে গম পোৱা যাব মানে। বাঁহডাল মানে ভালকৈ বান্ধি কুন্ধি মানে চালাক, আৰু সেই বাঁহডাল চাপৰ হ'ল, মানে যিডাল বা বান্ধছিল ইতে কামাখ্যাডাল, আৰু সেই কামাখ্যা বাঁহডাল চাপৰ হ'ল, আৰু গোসানীডাল চাউৰা হ'ল, আৰু মানে কামাখ্যাডাল খাটি গ'ল, গোসানীডাল জিতি গ'ল। তো চাওক তাহাৰ ডেন্সটো এনে গ'ল মানে। তাহোন ডেন্স কৰিছিল চাউৰা হ'বলৈ, কিন্তু উপায় নাই, চাপৰ হৈ গ'ল, হালি গৈছে মানে বাঁহডাল। তাহোন জিতি গ'ল এতিয়া। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। এইবাৰ জিপেত আপোনালোকক মই বাঁহ দেখালোঁ, সিডাল হ'ল আপোনালোকৰ কামাখ্যা গোসানী। কামাখ্যা গোসানীডাল মানে অলপৰ কাৰণে নিজিতলাক, মানে চাউৰা হ'লে জিতলাক হয়, কিন্তু অহাৰ গোসানীডাল জিতলাক, আপোনালোকে দেখাই পালে। আৰু এইডাল গোসানীডাল এইবাৰ মানে উঠবা আছে, আৰু দাউৰবা আছে। সিডাল দাউৰলি, আৰু তাতে বান্ধব, মানে ক'ব বেলেগত থৈ আহিব। বেলেগ কেপাচিটি না, গম নাপাওঁ ইমানখিনি। আৰু ইডাল আৰু আপোনালোকক দেখাবা আছে গোসানীডাল। আৰু চাওক, সেই চলি মাহানে মানে এতিয়া সেয়া কাৰবাৰ ধৰছি, আৰু সেই বাঁহ গজিল মানে এতিয়া নুমি আনি আৰু দাউৰব। মানে সেয়াকে কোৱা হয় পাউৰা তোলা উৎসৱ। সেই বাঁহডাল আৰু নুমি আনি মাত্ৰ আৰু দাউৰব, গোসানী আৰু কামাখ্যা দুডাল। একডাল গোসানী, আৰু একডাল হ'ল কামাখ্যা। আৰু চাওক, এই সেই বাঁহডালটা মানে সূতাৰ পৰা খুলি মাত্ৰ ফেলে দিব, আৰু ফেলে দিয়াৰ লগে লগে এই চলিকেইটা ল'ব, আৰু লৈ পেলাই মাত্ৰ দাউৰব। আৰু খোৱাৰ বাঁহডাল সেনেকৈ খুলি মাত্ৰ এই চলিবিলাকক দিব, চলি মানে আৰু লৈ মাত্ৰ দাউৰব। আৰু এই পাউৰা তোলা পূজা আপোনালোকে আগৰ পৰা গুৰিলৈকে মই সকলোখিনি দেখাই আছোঁ, আৰু যিমান পাৰোঁ ময়ো চাইছোঁ, আপোনালোকেও দেখাই আছোঁ, একদম চাই থাকক। আৰু চাওক, এই বাঁহডাল ল'লাক মানে দাউৰলাক, সেই বাঁহডাল লৈছে, আৰু একদম ফিল্ডখিনিতে দাউৰব। এতিয়া ফিল্ডখিনিতে বুলি নহয়, ক'ত দাউৰি হিচাপ নাই। আৰু এই পাউৰা তোলা উৎসৱ উজনিৰ পৰা নামনিলৈকে এনেকুৱা পূজা হয় অসমত। বাঁহডাল লৈ দাউৰি থাকে, চাওক
আৰু তাহোনো দাউৰবা ৰেডি হৈ আছে কিজানি তাহাকো আপোনালোকক দেখাই আছোঁ মই মানুহবিলাকক মানে ছাইড দিবা দি আছে আৰু মানে বাদেৰ কহাই যায় হিচাপ নাই কহাই দাউৰে ঠিক নাই না ইডেল বা মানে এইবাৰ বাহিৰত ওলাইব আৰু তাহোনো ৰেডি হৈ আছে কিজানি আৰু ইডেল গোখানি বাদেলো ৰেডি হৈছি দাউৰব আৰু ইডেলো পূৰা তাহোনো দাউৰি দাউৰি কিজানি একপাক আহিলাক এয়া চাওক তাহোন মানে ৰাস্তাৰ পৰা দাউৰি দাউৰি আহিলাক কিজানি একপাক আৰু এইবাৰ ইহুন দাউৰব ইয়াৰ বাদেলো পূৰা দাউৰব এইবাৰ ইহুন ৰেডি হৈ আছে দাউৰবাৰ কাৰণে আৰু এতিয়া সকলোখিনি মানে এতিয়া সমাপ্ত হৈ গ'ল আৰু আপোনালোকক মই দেখালোঁ আপোনালোকে আগতে দেখিছিল নে দেখা নাই মই নাজানো নিশ্চয় বহুতে দেখিছে কিন্তু মোৰ ফালৰ পৰা আপোনালোকক দেখালোঁ তো যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ধন্যবাদ